নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আজি আকৌ মোৰ ভাল লগা কবিতা এটি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কবিতাটি স্বৰচিত। কবিতাৰ শিৰোনাম কেঁচা কলিজাৰ আৰ্তনাদ। জাতীয় চেতনা জাগ্ৰত জাতি মাটিৰ গানৰ অপেক্ষাত যেতিয়া এটি সুৰ ৰুদ্ধ হৈ পৰে বলিষ্ঠ কণ্ঠৰ অভাৱত, তেতিয়াই দুখীয়াৰ নিৰীহৰ পথাৰত খৰাং হয়, গজি নুঠে শ্ৰমৰ কঠীয়া। এদিন সোণগুটিৰে ভঁৰাল ভৰিব কিমান হেঁপাহ অন্তৰত, শেষ হ'ব আকালৰ দিন। টোপে টোপে সৰি পৰা তেজৰ টোপালৰ মূল্য বিচাৰি পাব জানো বঞ্চিত দুখীয়া নিচলাৰ কৃষকৰ পলসুৱা মাটিত? হৃদয় কপোৱা শীতৰ ঠেৰেঙা লগোৱা জাৰৰ প্ৰকোপত এখন কাপোৰ, এসাঁজ ভাত, এটুপি পিয়াহৰ পানীৰ অভাৱত কেঁকাই থকা আৰ্তজনৰ মাত কোনে শুনিব, কোনে দেখিব? জীৱনৰ সোণালী সপোন দেখা কঠিন বাস্তৱৰ কিমান সংঘাত। আহ, কি যে যন্ত্ৰণাদায়ক, কি যে কষ্টকৰ। কি যে জীৱনৰ এইখন হাত, য'ত কাৰোৰ সঠিক দৰ কোনো নিৰ্ণয় নাই। সেয়ে হয়তো দুখীয়া নিৰীহৰ চকু পানীৰ দাম নাই। চিঞৰিলেও সময়ে সাৰ নোপোৱা বিষ্ণুজ্যোতিয়ে গঢ়ি থৈ যোৱা এইখন সমাজত কোনে শুনিব সেই কৰুণ বিননি আৰু নিৰীহৰ কেঁচা কলিজাৰ আৰ্তনাদ? বুজিব জানো দুখীয়াৰ নিৰীহৰ খৰাং পথাৰত শুকাই যোৱা সেই কঠীয়াৰ মূল্য কিমান? কোনে বুজিব?